গাইজ, মই জিমিয়ে আকৌ এবাৰ আপোনালোক সকলোকে প্ৰভাতী সূৰ্যলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালেই। বৰ্তমান আমাৰ দেশৰ পৰিস্থিতি লাহে লাহে শিথিল হৈ আহিছে। শিথিল হৈছে যদিও আমি নিজৰ নিয়ম নীতিসমূহ পালন কৰি চলাটো আমাৰ কৰ্তব্য। বাৰু যি নহওক, আজি মই ৰাতিপুৱাই উঠি এটা কথা ভাবিছোঁ যে আজি দেখিলোঁ অলপ ঘৰত কল আছে, পকা কল। আপোনালোকক কল পিঠা বনোৱা দেখাওঁ। কেতিয়াবা আমাৰ ঘৰত বেছিকৈ কল সকাম নিকাম হ'লে থাকি যায়, নহয়নে বাৰু? এই কলখিনি আমি উচিত সময়ত যদি খাব নোৱাৰোঁ তেতিয়াহ'লে কলখিনি গেলি যোৱাই, মোৰো গেলি যায়, আপোনালোকেও নিশ্চয় গেলিয়ে যায় তেনেকৈ। সেয়ে ভাবিছোঁ এই কলখিনি আমি এটা উচিত ব্যৱহাৰ কৰি কেইদিনমানলৈকে খাব পাৰোঁ। মই সেইকাৰণে আজি পিঠাগুড়িৰ লগত কলৰ সানি কেনেকৈনো কলপিঠা বনাই সেয়া আপোনালোকক দেখাম। যোৱা ভিডিঅ'ত মই আপোনালোকক আমাৰ ঢেঁকীশালীখন আৰু তাত পিঠাগুড়ি খুন্দা সেয়া দেখাইছিলোঁ। আজি আৰু সেয়া নেদেখাওঁ। আজি আপোনালোকক পিঠাগুড়ি খুন্দি আনি কেনেকৈনো কলপিঠা বনাই সেয়াকে দেখাম। আহক তেতিয়াহ'লে মোৰ লগত আপোনালোকে আজি কলপিঠানো কেনেকৈ বনোৱা হয় তাকে চাওক। পিঠাগুড়িখিনি খুন্দি অনা হ'ল। এতিয়া প্ৰথমতে ভাবিছোঁ কলপিঠা বনাওঁ আৰু আপোনালোককো দেখাওঁ। কলপিঠাখিনি বনাবৰ বাবে এয়া লৈছোঁ পিঠাগুড়ি, ইয়াৰ পৰা আধা ল'ম, আৰু লৈছোঁ একাশী কল, আৰু এইফালে লৈছোঁ চেনি। এতিয়া মই এইদৰে কলখিনি গুচাই ল'ম। দেখিছেনে, কলটো খুব ধুনীয়া পকিছে, আৰু এনেকুৱা পকা কলেই কলপিঠা বনোৱাৰ কাৰণে ভাল হয়। কলপিঠাবোৰটো বনাবৰ বাবে মনোহৰ কল নহ'লে কেঁচুলুপি কলটোৱে ভাল, তেতিয়া আমাৰ কলপিঠাটো ভাল হয়। এইদৰে মই গুচাই লৈছোঁ। এতিয়া এই কলখিনি তলত এটা এইদৰে চৰিয়া পাতি লৈ ওপৰত এইখন চালনী এইদৰে চালিম। কলখিনি পিচি লোৱা হ'ল। এয়া আমাৰ কলখিনি পিচি লোৱাত এইখিনি কল ওলাইছে। খুব ধুনীয়া পকা হয়। এয়া কলখিনি পিচি ল'লত আমাৰ এয়া দুই এটা গুটি ওলাইছিলে, এইখিনি ৰখি গৈছে। এয়া চালি লোৱা কলখিনি মই এইটো কাপেৰে 2 কাপ এয়া চেনি লৈছোঁ। এয়া অলপ চ'দা, এইখিনি এইদৰে মিহলাই সানি ল'ম, আৰু এতিয়া ইয়াত দিম পিঠাগুড়ি। আৰু এইদৰে আটা সনাৰ দৰে সানি দিম। পিঠাগুড়িখিনি সনা হৈ গৈছে। এয়া খুব ধুনীয়া হৈছে। আপোনালোকে পিঠাগুড়িখিনি সানোতে খুব টানো নকৰিব, খুব কোমলো নকৰিব। এয়া এইটো কাটাচোন, এই হাতটোত এইকণ লাগি। এতিয়া এইদৰে কিছুমান এইটো জোখৰ কলপাত যোগাৰ কৰি ল'ব। মই এয়া ৰাতিপুৱাই যোগাৰ কৰি কাটি লৈছিলোঁ, আৰু ৰ'দত অলপ দি পেলাই লেৰেলাই লৈছিলোঁ। এতিয়া ইয়াৰ পৰা এইদৰে ইমানটো জোখত এটা আটাৰ লাডুটোতকৈ অলপ ডাঙৰ কৰিব। এইদৰে লৈ কলপাতখনৰ এই অংশত এইদৰে দি কলপাতখন এইদৰে সোঁ মাজতে ভাগ কৰি এইদৰে বেলি দিব। দীঘলেও বেলিব, পঠালিও বেলিব। এইদৰে মই আৰু এখন কলপাত ল'লোঁ, আকৌ এটা লাডু ইমানটো জোখৰ এটা লাডু লৈ এইদৰে কলপাতখনৰ প্ৰথম অংশত থৈ সোঁ মাজতে
এটা জোখত দি আকৌ এইদৰে একেদৰে বেলি দিছোঁ। কলপাতখিনি কাটি আনি পৰিষ্কাৰকৈ ধুই ৰ'দত অলপ লেৰেলাই ল'লে ভাল। আপোনালোকে তেনেকৈ ল'ব। এতিয়া পিঠাটো আমি কলপাতখন খুলি চাব নোৱাৰোঁ। যেতিয়া আমাৰ পোৰা হ'ব তেতিয়াহে আমি চাব পাৰিম। এইদৰে বেলি থৈ যাম। এইদৰে জুইৰ ওপৰত এখন টাৱা গৰম হ'বলৈ দিয়া হ'ল। এয়া গৰম হৈ আহিছে। ইয়াত এতিয়া আমি কলপাতেৰে সৈতে বেলা কলপিঠাটো দি দিম আৰু এইদৰে অলপ সময় ৰাখি দিম। জুই নথকাসকলে গেছতো কৰিব পাৰিব। তেতিয়া অলপ কলপাতখন সৰু কৰি পিঠাটি সৰুকৈ বেলিবলৈ যত্ন কৰিব। এয়া এক চাইড অলপ ভাপত উঠি আহিছে। এতিয়া আমি ইটো চাইডো এইদৰে লাহেকৈ লুটিয়াই দিবলৈ চেষ্টা কৰিম। এইদৰে 2 মিনিটমান সময় আমি ৰাখিম। এয়া দেখিছোঁ কলপাতখনৰ ওপৰতো ধুনীয়াকৈ পুৰি আহিছে। আমাৰ পিঠাখনো হৈ গৈছে চাগে। এতিয়া আমি নমাই চাওঁচোন। এতিয়া আমি চাওঁ এৰুৱাই। এয়া দেখিছেনে খুব ধুনীয়াকৈ এৰি গৈছে। এয়া বেলতে এৰিব পৰা নাছিলোঁ। এতিয়া কিন্তু খুব ধুনীয়াকৈ এৰি আহিছে। এয়া আপোনালোকে এনেদৰেও পুৰি চাবচোন। এয়া দেখিছেনে কলপিঠাখিনি বনোৱা হৈ গৈছে। বাইদেউ আৰু মই দুইজনীয়ে লগ লাগি পিঠাখিনি বনোৱা সম্পূৰ্ণ কৰিলোঁ। অলপ কষ্ট হয় জুইত বনালে, তথাপিতো জুইত বনোৱাৰ বস্তুৰ সোৱাদেই সুকীয়া আৰু বিশেষকৈ কলপাতত মেৰিয়াই বনোৱা বস্তুৰ সোৱাদটো বহুত বেলেগ হয়। এয়া কলপাতৰ আঁচবিলাক এইদৰে বহি গৈছে। আমাৰ কাজু আৰু পংখে টেষ্ট কৰি আছে। সোধোচোন সিহঁতক কেনেকুৱা লাগিছে। কেনেকুৱা লাগিছে? বহুত টেষ্টি, বহুত টেষ্টি। কলপাতৰ গোন্ধটো ওলাইছে নাই? ওলাইছে। খাই ভাল লাগিছে? ওলাইছে। এইদৰে আপোনালোকৰ ঘৰতো যদি কেতিয়াবা পকা কল বেছিকৈ পায়, কলপিঠা বনাই খাই চাবচোন আৰু মোক জনাবলৈ নাপাহৰিব খাই কেনেকুৱা লাগিল। আজি আপোনালোকক কলপিঠা বনোৱা দেখালোঁ আৰু আমাৰ কলপিঠাটো খাই খুব ভাল লাগিছিলে। আৰু এটা বিশেষ গুণ কি জানেনে? কলপাতৰ যিটো গোন্ধ পিঠাটোত সোমাই যায়, সেইকাৰণে পিঠাটো খাই আৰু বেছি ভাল লাগে। তেতিয়াহ'লে আপোনালোকে এনেকৈ কেতিয়াবা যদি ঘৰত কল বেছিকৈ থাকি যায়, এনেদৰে পিঠা বনাই খাই চাবচোন আৰু মোক জনাবলৈ নাপাহৰিব খাই কেনে লাগিল। এয়া চাওক আমাৰ কাজু মোৰ সমানকৈ ওখ হৈ গৈছে আজি চকীৰ ওপৰত ন। তেতিয়াহ'লে কিবা এটা কোৱা হা। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই। আমাৰ ভিডিঅ' চোৱা সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ।